আৰু অকণমান আৱেগিক দেখিছোঁ মাক কেলে মনটো মৰি আছে নি অকণমান 3 2 1 গো Welcome back to my YouTube channel. Guys, বহুত দিন হল ভিডিও দিয়া নাই মানে এইবোৰ হাক খোৱা ভাত খোৱা যদি ভিডিওবোৰ দি ভাল লাগে ভিডিওটো চালে কিবা এটা পাব লাগে বা কিবা এটা ৰেপুটেড বস্তু পাব লাগে যেতিয়া ভিডিওটো বনাই ভাল লাগে আৰু আজি ভিডিওটো বনাব লৈছো আমাৰ জুমনৰ আজি জীৱনৰ প্ৰথমটো গান আপোনাৰ ৰিলিজ হ'ব মানে শুভমুক্তি পাব সেইকাৰণে মনটো বহুত ভালো লাগি আছে কিন্তু তাক প্ৰথমবাৰ সাপোৰ্ট কৰি আহিছো তাকে বুলিয়ে নহয় আপোনাৰ প্ৰতিভাবান যোন ল'ৰা আছে তেওঁলোকৰ ওচৰলৈ গৈ ভিডিও বনাই কিবা এটা ভালেই লাগে বা বনাই প্ৰচাৰ কৰি ভাল লাগে আৰু এতিয়া পটাপট যাওঁ তাৰ চেনেলটো সেটিংছৰ কামো কৰিবলগীয়া আছে আৰু তাৰ মনোভাৱটো শুনিম আৰু তাৰ মাক বাপেকৰ কথাও জানিম আমি কেনেকৈ কি হয় কেনেকৈ লিষ্ট কেনেকৈ কৰা হয় সকলোখিনি দেখাবলৈ চেষ্টা কৰিম আপোনালোকক গানটো শুনাম আৰু এতিয়া বহুত দেৰি নকৰি গৈ থাকোঁ যিহেতু বৰষুণ আহিব লৈছে বৰষুণ আহিলে বহুত ডাঙৰ হ'ব গৈ থাকোঁ তাত দেখাই আছোঁ এতিয়া বোলে ভিডিঅ'টো আৰম্ভ কৰোঁ লেটছ গো জুমন আছে জুমন আজি কোৱা তোমাৰ জীৱনৰ প্ৰথমটো গান শুভমুক্তি পাইছে কেনেকুৱা লাগিছে মনটো পোনপ্ৰথমতে তোমাক ধন্যবাদ এই বৰষুণত অহাৰ কাৰণে আৰু দ্বিতীয়তে আচলতে গানটো দিম বুলি কৈ আশা দি টোপ দি থকা হৈছিলে বৰশী যেনেকৈ মাছত টোপ দি থাকে এপ্ৰিলৰ 12 তাৰিখৰ পৰা আজি 28 তাৰিখ হ'লগৈ মানে প্ৰথম কাম আছিলে যিহেতু অলপমান ভয়ো আছিলে আৰু মই যিকেইজনৰ কাম কৰিছোঁ তেখেতলৈ মোতকৈ বহুত জনা শুনা ব্যক্তি গতিকে তেওঁলোকক বেছি কামোৰ দিবলৈও বেয়া হ'লেও দিগন্ত ছাৰ এইফালে এই ভিডিঅ'ৰ তৰফৰ পৰাই আপোনাৰ ওচৰত ক্ষমা প্ৰাৰ্থী ইমান বেছি আমনি কৰিলোঁ খুব ধুনীয়াকৈ কামখিনি কৰি দিছে আচলতে পোনপ্ৰথমবাৰৰ কাৰণে তেওঁলোকৰ লগত কাম কৰাৰ সুযোগ পালোঁ আৰু এটা সপোনৰ কাম এটা হেঁপাহৰ কাম আৰু গীতটোৰ লগত জড়িত থকা সমূহ ব্যক্তিক এই চেগতে মই ধন্যবাদ জনাইছোঁ মোৰ ঘৰখনেই হওক বা বৰ্তাহঁত হওক মা দেউতা নবৌ দাদা সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ এটা খুব আৱেগ গীত সপোন জড়িত হৈ আছে খুব আৰু সমূহ অসমবাসী ৰাইজৰ মৰম সদায় আছে যেনেকৈ দি আছে তেনেকৈ দি থাকিব আৰু অনাগত দিনবোৰতো তেনেকৈ কাম কৰিবলৈ চেষ্টা কৰিম এইটো একদম আৰম্ভণি সংগীত জগতত প্ৰথম নিজৰ বুলি ক'বলৈ কিবা এটা আগবঢ়াইছোঁ শুনিব অলৰেডি গীতটো ইউটিউবত উপলব্ধ হ'ল জুমন মিউজিকেল ইউটিউব চেনেলত ব্ৰহ্মচাৰী নামে গীতটো আহিলে যদি কোনোবাই শুনিছে জনাব খালি বেয়া পালেও ক'ব ভাল পালেও ক'ব আৰু যদি বেয়া পাইছে ক'ত কেনেকৈ বেয়া পাইছে সেইটো ক'ব তেতিয়া আমি শুধৰণি কৰিবলৈ চেষ্টা কৰিম লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম লিংকটো দি দিব জিন্তুতে আৰু তেখেতৰ চেনেলত মোৰ ভিডিঅ' গৈ থাকে পাই থাকে আৰু প্ৰণৱক ধন্যবাদ জনাইছোঁ ইমান ধুনীয়াকৈ আহিছে বৰষুণত তিতি ইফালে সি গুৱাহাটী যাবগৈ গতিকে ধন্যবাদ সকলোকে আমি আকৌ লগ পাম কেতিয়াবা ভাত খাম আজি লাইট নাই কাৰণে খাব পোৱা নাই কাৰেণ্ট নাই নহ'লে থুলমূলকৈ আজি কৰি থৈছোঁ কামটো এদিন ভালকৈ বহিম সকলোৱে গীতটো আকৌ এবাৰ যেতিয়া আমি গীতটো চাগে দৰ্শকে যদি মৰম দিয়ে 1 লাখ হ'ব বেছি আশা নকৰোঁ তথাপিও সপোন দেখোঁ একো নাই সপোন দেখিবলৈ পইচা পাতি নালাগে যে গতিকে আপোনালোকে মৰম কৰিব খালি থেংক ইউ বহুত বহুত ধন্যবাদ আৰু আমাৰ চেনেলৰ ফালৰ পৰা তোমালৈ শুভেচ্ছা থাকিল বহুত বহুত ধন্যবাদ আৰু এইফালে দেউতা আছে দেউতা কওক অনুভৱ কওক ল'ৰা আজি জীৱনৰ প্ৰথম গান শুভমুক্তি পাইছে অসম ৰাজ্যবাসীলৈ ৰঙালী বিহুৰ ওলগ জনাইছোঁ শেহতীয়াকৈ হ'লেও কাৰণ ল'ৰাটোৰ গানটো অলৰেডি 12 তাৰিখৰ দিনাখনেই 12 এপ্ৰিলতেই সিদ্ধান্ত কৰিছিলে কিন্তু সেই গানটো গোৱাহে কৰাখিনি তাৰ হাতত নাই সেইখিনি সমস্ত গুৱাহাটীত কৰিবলগীয়া ষ্টুডিঅ'ত আমি বৰ বিশেষ নাজানো আমি অভিজ্ঞ নহয় এইবিলাকৰ বিষয়ে আমাৰ জ্ঞানো নাই তথাপিতো ল'ৰাটোৱে গান এটা কৰিম বুলি ভাবি পেলাই কৰিলেগৈ কিন্তু দুদিন পলমকৈ হ'লেও আজি এপ্ৰিলৰ 28 তাৰিখৰ দিনাখন এই গানটিয়ে শুভমুক্তি পাইছে আৰু আমিও পিতৃ মাতৃ হিচাপে বহুত আনন্দিত হৈছোঁ আৰু অসমবাসী ৰাইজৰ ওচৰত আমি এটি পিতৃ মাতৃ হিচাপে জনাব বিচাৰিছোঁ যে গানটোক সকলোৱে আদৰি ল'ব ভুলখিনি আঙুলিয়াই দেখুৱাব আৰু যদি বিশেষ কিবা গানটোৰ ওপৰত ক'বলগীয়া থাকে সেইখিনিও ক'ব কাৰণ উঠি অহা এজন যুৱক ভৱিষ্যতে তেওঁ তেতিয়া সেই ভুলখিনিৰ পৰা সতৰ্ক হ'ব আৰু আপোনাৰ সবক আৰু আমোদ দিবলৈ নিশ্চয় চেষ্টা কৰিব বিশেষ নকওঁ যথেষ্ট আনন্দিত হৈছোঁ আৰু সমূহ অসমবাসী ৰাইজলৈ আমাৰ তৰফৰ পৰা ৰঙালী বিহু হিয়া ভৰা অলপ যাচিছোঁ ধন্যবাদ দেউতা আৰু এতিয়া আমি প্ৰিমিয়াৰ কৰিম আপোনালোকে চাব গানটো শুনাবলৈ চেষ্টা কৰিম এয়া আৰু শুনো আহক বৰ্তমান এয়া প্ৰিমিয়াৰ হৈ আছে 30 ছেকেণ্ড আছে শুনিব পাবই কণ্টেক্ট মোৰ পিছত টিভি আছে বৰ্তমান গোটেই বতৰ যিহে হৈ আছে আপোনালোকে গম পাইছে সেইকাৰণে টিভিটোতো আমি কৰিব পৰা নাই এনেকৈ কৈছোঁ আৰু তিনি দুই এক গো ব্ৰহ্মচাৰী
আৰু এইফালে মা আছে মা কেনেকুৱা লাগিছে কওক মনটো আজি নমস্কাৰ ভালে লাগিছে বাৰু ভাল লাগিছে বহুত আশা কৰি আছিলোঁ গানটো ওলাব বুলি আজি ওলালে বহুত ভাল লাগিছে আৰু অকণমান আৱেগিক দেখিছোঁ মাক কেলে মনটো মৰি আছে নি অকণমান ভালো লাগিছে এনেকুৱা ভাল দিনত দুখতে আনন্দ লাগে ভাল লাগিছে দিয়ক আৰু এইফালে টম টম এইফালে এইকেইটা চব মাছ এইটো আছিলে আপোনালোকক মই ক'লোৱে ইয়াৰ চেনেলত জুমন মিউজিকেলত পাব গানটো আৰু আমি দি দিয়া নাই আমি দি দিলে কি হ'ব ই আৰু লাভ নহ'বতো একো সেইকাৰণে আমি দি দিয়া নাই কোৱা আকৌ এবাৰ কৈছোঁ সকলোৱে শুনিব গীতটো মৰম দিব ব্ৰহ্মচাৰী সকলোৱে ৰখাই থৈছিলোঁ সকলোকে ইমান আশা দিলোঁ ক্ষমা প্ৰাৰ্থী এতিয়া অনুষ্ঠানবিলাক আছে অনাগত দিনত আমি একেলগে গাম যদি লগ পাই মোক ক'ব কেনেকুৱা বোলে আৰু আমি কাইলৈ গৈ আছোঁ এলেংমান মোৰ অনুষ্ঠান আছে পৰহিলৈ আমাৰ যোৰহাটত আছে 4 তাৰিখে আমি একেলগে গাম লখিমপুৰ গীতটো যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব অন্য এটা ভিডিঅ' লগ পাব দিছিলোঁ আজিলৈ বাই বাই জয় আই অসম